কিছুমান সম্বন্ধ মনৰ পৰা মচিব নোৱাৰি খুটিত হৈ ৰৈ যায় হৃদয়ৰ নিৰ্ভীত কোণত। ঘড়ীৰ কাটাৰ দৰে জীৱনটো আগলৈ আগুৱাই যায়, মাথো পিছ পৰি ৰৈ যায় বাস্তৱে লাগি কৰা সপোনবোৰ। পোৱা নোপোৱাৰ হিচাপৰ শেষত নোপোৱাৰ হিচাপে সদায় বেছি হয়। তথাপিও অন্বেষণৰ শেষ নাই। ঠিক সেইদৰে তোমাৰ মোৰো সম্বন্ধও চাগে এটা জটিল সন্ধিক্ষণত জন্ম হয় এটি সপোন। বাট চোৱাৰ আপত্তি কিহৰ জীৱন থকালৈকে।